নমস্কাৰ ফ্ৰেণ্ড, আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মই পথাৰত যাই আছোঁ বৰ্তমান চাইকেল লৈ, আপোনালোকে চাই থাকক। দলং চাৰিওফালে পথাৰ হয়, এইবিলাক ডাঙৰ পথাৰ। ভিডিঅ'টোৱে বনাওঁ। ইয়াৰ পৰা গৈছে ৰাস্তা, পথাৰৰ মাজৰ ৰাস্তা। গোটাই পথাৰ এইফালে আছে। এইটো আচলতে দং বুলি কয় আমাৰ ভাষাত। পানী যোৱা যিটো জলসিঞ্চন ব্যৱস্থা আছে চৰকাৰ, তাৰে দং আছিলে। এইটো ইফালেদি পানী নাহে প্ৰায়। যিহেতু মোৰ চেনেলটো ফাৰ্মিঙৰ ওপৰত, সেইটোৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। ৰাতিপুৱাই ওলাই আহিছোঁ আজি। মাটি লাগি গ'ল চকাত। এইবিলাক হেঙাৰ দিছে, গৰু খাব নোৱাৰে যেনেকে। চাইডে চাইডে একো দেখাই নাপায়। এটা মস্ত গাঁত আছে। এইবিলাক নহয়, এইবিলাক বেলেগৰ হয়। আমাৰখিনি, এইখিনি হয় আমাৰ। নদীৰ পাৰত হয় এইবিলাক। মাটি খান্দি ইয়াৰ পৰা লৈ গৈছে। এইফালৰ পথাৰবিলাকত অকল বালাই বেছি আছে, মাটি কমেই আছে। এইবিলাক আমাৰ হয়। চাওক, মই বৰ্তমান খেতি কৰা নাই, কিন্তু বেলেগক আধিয়া হিচাপত দিওঁ, তেওঁলোকে খেতি কৰে। তাকে বোলো আজি চাব যাওঁ। এনেকুৱা হৈছে ধানবোৰ, এইবিলাক ভালেই হৈছে।
হিজং থান হয় সম্ভৱ। এইবিলাক হয়, এইবিলাক ইমান ভাল হোৱা নাই, ধানেই নাই কিছুমানত। এইখিনি ভাল হৈছে, এইবিলাক এইবিলাক কেঁচা কেঁচা হৈ আছে, পকা নাই, কিন্তু এইফালে পকিব ধৰিছে। এতিয়া যাবলৈ ওলাইছোঁ ঘৰ। আপোনালোকক দেখালোঁ, জনাই নজনাই ভিডিঅ' বনাই সৰুকৈ। আৰু এটা কথা, মোৰ এড্ৰেছটো মই আপোনালোকক কোৱা নাই। মোৰ ঘৰ কামৰূপ গ্ৰাম্য জিলাৰ বকো অঞ্চলত হয়। মই এনেকুৱা ফাৰ্মিঙৰ ওপৰত ভিডিঅ' বনাম বুলি ভাবিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। এইখিনি চেণ্ডেল উলিয়াই যাব লাগিব। চ' আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। বাই বাই।